এই চাওক ৰাখটো কেনেকৈ খাই চাওকচোন। ওয়েলকাম বেক টু মাই ইউটিউব চেনেল নয়ন নদী ব্লগছ। এতিয়া আমি তাৰমানে এক জেগাত যাই আছোঁ আপোনালোকক তাতে লগ পাই আছোঁ। কণ্টিনিউ চাই থাকক গম পাব আমি কিহৰ কাৰণে যাই আছোঁ। আমি দুধনৈত যাই আছোঁ। তো এটা বস্তু আনিম, তো খাওঁ বস্তু, কি বস্তু আনিব যাই আছোঁ আপোনালোকে গম পাব, চাই থাকক ভিডিঅ'টো। এতিয়া যাই আছোঁ। মনৰ দুপাখি মোৰ মনৰ বতৰা পঠিয়ালো তোমালে, তুমি আদৰি লবা পাৰো বতৰা। কি যে বুকু ভৰা মোৰে মন বননি তুলিলে দুখুৰীয়া। গানে গানে তুমি মোৰ, সুৰে সুৰে তুমি মোৰ, দূৰে দূৰে নৰবা মোৰ, পাওঁ যেন কাষতে মোৰ। তেজে তেজে তুমি মোৰ হোৱা জুৰিয়া। তুমি মোৰে যে কত জনমৰে মোৰ আপোন যে। তুমি খুবা তুমি সপোন মোৰ আকাশৰে তুমি পোহৰ যে। মনে আজি পাখি মেৰে পালোঁ এতিয়া এইবাৰ গাহৰি। তো আপোনালোকে কিমান ল'বি কিমানে মোক দেখাই কিয় আছে তই কিমানকৈ গাহৰি কিমান ল'ব ল'ব কিমান বা লোৱাতে আৰু কিলো কিমান হ'ব? 150 300 কিলো না এতিয়া ইয়াতে দুধ নাই নাপতে পায়। কোনটো চাই ল ল ভাল চাই ল, এইটো মাংসৰ চামৰা থকা লাগে, এই চামৰা চামৰা এইবিলাক খাই ভাল লাগে। এটা এটা হাত দি এর সামনে পড়ছে এরে এটা হাত দিয়ে না, এটা শুনে হ্যাঁ হাত দিতাম না। এইখিনি বাৰ কাটি দি এইখিনি এখানে আমরা কাটি দিই এইখিনি হাত দিয়ে বল এনেকা কথা নাযাব তাৰমানে এটা হাত দিয়ে এনেকৈ কাটি এনেকৈ কাটা নাযায়, এনেকৈ এনেকা কথা নাযাব। এনে কাটি দিই মানে এনে কাটি দিই লাগে এনেকৈ পাম নাই এনেকৈ পাম এনেকৈ দিম এইফালে হাত দিতাম যাব। তো এতিয়া জুখি আছে খুৰাই পিচ কৰি দিব সৰু সৰু কৰি। লৈ ল'লোঁ আধা কেজি গাহৰি। আমি দুজন মানুহ খাম ঠিকছে আজি দি তাতে তই চলাবি। তো এতিয়া আমি যাই আছোঁ, আপোনালোকক একেবাৰে ঘৰত যাই লগ পাই আছোঁ। হাই ফ্ৰেণ্ডছ, তো দাদাহঁতে এতিয়া আহি পালে মাংস লৈ কিনে। এতিয়া পাকঘৰত দাদাহঁতে মাংস বইল কৰি আছে। তো চাওঁ বলক দাদাহঁতে মাংস বইল কৰি আছে। আৰু এটা কথা, এইটো ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এতিয়া দাদাহঁতক চাওঁ বলক। চাওক দাদাহঁতে মাংস বইল কৰি আছে। এইবিলাক সিজাব লাগছোঁ, সিজা হ'লে প্ৰায়। তো এতিয়া ভাবিছোঁ তো ইলাতো আঞ্জা ৰান্ধি খামেই। মোৰ বন্ধুটো আছে এইটো গৌডা মোবাইল টিপত ব্যস্ত। তো এতিয়া ভাবিছোঁ অলপমান তো বেলেগ টেষ্টি কৰিম আজি। এইখিনি মাংস আমি দুজনে দুটাতো নাখায়, তো আমি এইখিনি পুৰি খাম বুলি ভাবিছোঁ। পুৰি খাম তো কেনে লাগে আজি চাম। বহুত চাওঁ তাৰমানে পুৰি খাই লাগে। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। তো পুৰি খাই আছোঁ। তো আপোনালোকে মোৰ চেনেলটো দিছে সিদ্ধ কৰা হৈ গ'ল ন এবাৰ। তো এতিয়া পিঁয়াজ কাটি আছে, আপোনালোকক দেখি আছোঁ। আপোনালোকক দেখি আছোঁ আধা কেজি আনিছোঁ, দুইজন মানুহ হৈ যাব। আমাৰ কোনো নাখায়, আমি দুইজনে খাম। তো
তো হ'ব তো আপোনালোকে তো এয়া পিঁয়াজ কুটা হ'ল ইদি আছে আলু ইদি আছে মছলা ইগলা নহৰু আদা আৰু সেইখিনি আছে তো ইফালে আছে গাহৰি এতিয়া আমাৰ বন্ধুটো এতিয়া আঞ্জা বনাব লাগছে আঞ্জা ভাল নহ'লি তো কাজি এতিয়া তেল দিব লাগিছে কেনে হ'ব কতো ক মজা হ'ব ভাই এই ভাল নহ'লি তো কাজি তো এতিয়া বনাব লাগিছে এইবিলাক ঐ তই পুৰি খাবি না নাখা ঐ কি বেলতা পুৰি খাবি না নাখা খাম দে খাবি হ্যাঁ দুইটামান দি এইটো দি এতিয়া কি লাগিব এইবাৰ লাগিব পিঁয়াজ পিঁয়াজ দিলোঁ কি হেৰি তোৰ হাতখানে দিলাৰ এতিয়া দিব লাগিছে পিঁয়াজ তো আচ্ছা ঠিক আছে জ্বালা গিলা এটি কৈ দিব লাগছে মাংস এইবিলাক পাতি তই এইবিলাক কাট এইটো কাট কাটি কিনে দি এতিয়া কাটাই নাই এটা কাটি দি কাটি কিনে এই ভণ্টি কাটব ৰ জিৰা আছে জিৰা কাটটো কাট এতিয়া কাটটো তোমাৰ দিছা জিৰা আছে নেকি জিৰা আছে জিৰা তো এতিয়া আজি বাঙালী খানা হ'ব পিঁয়াজ দিছে তো এইবাৰ লাৰি দি চকুত লাগছে হয় হয় তেল লাগছিল নেকি আপুনি এতিয়া তেল হৈ যাব এই আজি বাঙালী ৰান্ধা ৰান্ধিছোঁ ৰ বাঙালী ৰান্ধা বাঙালী ৰান্ধা ৰান্ধি তো এতিয়া হ'ব লাগিলি তো খালি ক'ত উঠিছে কষ্ট কৰিব লাগিব ক'ত উঠিছে ই চলি ঢাকা মাৰ এতিয়া পিঁয়াজ ভাজি আছে তো এতিয়া আপুনি ক'ত শিকিছে মাংস বনা মই মাকৰ পেটত আছিলোঁ তেতিয়া শিকি আছোঁ কি কৰি মাংস দিব তো মাংস আলু দি আলু দিম দে আগতে ভাজি ল ভাজি লৈছে আলু দি এই কি ৰান্ধনি ৰে মই ৰান্ধিম দে তই দি মই ৰান্ধি দিছোঁ খাবাহে লাগে চুপ চাপ খাবি বাত কাৰণে কুছ খানে কা ঠিক বা মছলা দি হালদি মন্দি দি লাৰি দি অলপ দিম দে তই লবণ চমন দি এতিয়া নিমখ দিব চাওক কেনেকৈ নিমখ দিব লাগে চাওক মোক কণ্টেক্ট কৰিব যদি কাৰোবাৰ কোৰমা ঘৰ যদি বিয়া চিয়া লাগে মোক মাতিব নাম্বাৰ দি দিম মই স্পেচিয়েল নাম্বাৰ পাৰোঁ বেংগলী টাইপ নাম্বাৰটো লৈ লওক 000000 তো ফোন কৰিব ইয়াৰ হয় নহ'লে মই ডিছক্ৰিপশ্যনত দি থ'ম হয় নেকি হালধি দি ৰ'ব দি আছোঁ চিন্তা কিয় কৰি খৰিটো মই ৰান্ধি আছোঁ হয় নে নাই খৰিটো আগবাঢ়ি দিম হালধি ক'ত হয় সেইবিলাক কাম তই কৰিবি বাবা তই ময়ে কৰিব লাগে খৰিটো আগবাঢ়ি দিম মই হেল্পাৰ না তোৰ এইটো লওক হালধি বটল নিমখ তাৰিছে পুৰি খাম 1 খোজা 2 খোজা 3 খোজা 4 5খন এতিয়া আমি পুৰি খাম এইলা আঞ্জা দি খাম নতুন ইউটিউবাৰ নহয় শুনক মই কি কওঁ কৈ দিব পাৰিলে আপোনালোকে সেইবিলাক কৰোঁতে আপোনাৰ কোনো পইচাও নালাগে একো নালাগে মৰম সেইটো মৰম হয় ঠিক আছে চাওক কেনেকৈ ৰান্ধি আছোঁ চাওক ভালকৈ এইটো চাওক এক গাহৰি খাম গাহৰি নাক দবাই খাম দেই গাহৰি সীতাবাৰী য়েছ ডিষ্ট্ৰিক্ট গোৱালপাৰা য়েছ 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 তো প্ৰায় হৈ গৈছে হৈ গৈছে এই সেয়া কথা গেল দেই এই দামন পইচা লৈছে এনে আনিছো এই তই ঢাকি দিম কোনটো দেটো না তে এনে দিয়া নাইতো অঁ দে মই আটাই এনে দিছে মই আটাই নাই ভাই তোল মোৰ আটা নহয়তো নাই মই আটা নাই আমি बोल रहे हैं क्या हम गिनने नहीं देंगे हाँ हम गिनने वाला कुछ उठाता नहीं আপোনালোকে ধেমালিৰ মাজে মাজে খাই থাকক ব্লগটো আৰু ভাল লাগিব এই ঢাকি মেলি যোৱাকালি নহয় অহাকালি আহিছোঁ কি কোৱা এইবিলাক আহিব মানে তোক ঘণ্টা আমাৰ কেনেকৈ ওলাব এনেকৈ দিবা নদা এতিয়া কৈ আছা হা চলি ৰান্ধাৰ টেষ্টাই বেলেগ চাব পাৰে বহুত গন্ধ ওলাইছে আপোনালোকেতো নাখায় চাগে ভদ্ৰ মানুহ মাংস প্ৰায় হ'লে এতিয়া পানী দি দিছোঁ তো হ'বই আৰু তো খাই থাকক আমাৰ বন্ধুটো ঢাকন দি দিলে বন্ধু নহয় বছ
বছ বছ বলনা পাৰেগা মোৰ ভুল হৈছে হয় গুড তো আপোনালোকৰ বছ নহয় দে মোৰে বছ Yes. তো আপোনালোকে ভুল নুবুজিব বছ নকৰিব আপোনালোকে কালি দুটা গালি দি দিব বেয়া নাপাম মই বেয়া নাপাওঁ গালি কৰা কাম কৰিলে গালি খাবি হয় নেকি দে গুড ভালো এ পানে পানে হাইছ গাহৰি মাংস হাইছ চাইডত ধেমালিৰ মাজে মাজে এনে ধেমালি কৰি আছোঁ আমি আপোনালোকে বেয়া নাপাব তো বহু দিনৰ মূৰত লগ পাইছোঁ না বন্ধু তো সেইকাৰণে ধেমালি কৰি আছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকক তো ভাল লাগিব আগলৈ তো চাই থাকক বেয়া পালি মোৰ লগৰ আপোনালোকে চাই থাকক ভিডিঅ'টো এইটো কান্দি আছে এই বেয়া হ'লে কিন্তু তোৰ হেল্ল' দোস্ত নয়ন মোদী ব্লগ হয় না হয় ষ্টাৰ্ট কৰিছা অঁ য়েছ চাওক আমাৰ নয়ন মেধিয়ে কি কৰি আছে এইবিলাক তো এতিয়া দেখছে ৰে পাঁচ খোজাটো গুণত পেচি আছোঁ খাম আজি কেনেকুৱা লাগে চাম তো হয় হয় চাওক চাওক আপোনালোকে ভালকে নুফুটে বে খেলা ইয়ে জোৰ লগাও ভাই জোৰ লগাও বল নাই নেকি আকৌ নব ভাই ইয়াতে তো এতিয়া নুফুটে অৰা খাবৰ কাৰণে ভাল লাগব না নাই 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 এইটো খাবৰ কাৰণে নহয় পেলাই দিম এইটো পুৰি কিনে পেলাই নহয় এইটো মই খাম তোমালোকে পেলাই দিলে মই বুটলি এইটো চাওক আমাৰ চিকেন হৈ আছে গাহৰি গৰম গৰম চিকেন খাएंगे हम लोग খাएंगे हम लोग নুফুটে বে আপোনাৰ মুখখন দেখাই নাইচোন কলা হৈ গৈছে মুখখন চাওক বাছ অহ লাগিছে এতিয়া হিৰো কাম কৰক আপোনাৰ কাম কৰক চেহেৰা দেখিলে কাম নহ'ব চাওক আমাৰ নয়ন মেধি কিমান কষ্ট বেচেৰা কষ্ট নহয় আজি খামে জুতি আপোনালোকে কাম কৰিব যদি কোনোবা আপি চাপি থাকে নাম্বাৰ চাম্বাৰ দি দিব ঠিক আছে কি কইলা মানে বেচেৰা কষ্ট হৈ আছে অকলক ৰন্ধাতে চাওকচোন কিমান কষ্ট এই তিনটা ফুটা ই তই মাটিত লগাই আছা মাটি লাগবই বাৰু মাটিত লাগব আমি মাটিৰে মানুহ নাই কিনো ভালকে ভালকে খাম না নাখাম না ফেলে দিম বাল সেই বালটাই কিছু নকয় আমাৰ লোকেল মানুহ বুজি পাই না আমাৰ এইটো দাড়ি হয় আপোনাৰ ক'ত দাড়ি আপোনাৰ দাড়ি নাইচোন এটা যে কিবা যে দাড়ি থাকে না এটা ৰখে তাৰমানে আমি বালত ৰখো চাওক বেচাৰা কিমান ক এ বাবা ই এটাই ফুটাক বাবা চিন্তা কাই কৰ লাগবে তো তিনিটা বেলা কাম হ'ব এইটো কৰ জোৰকে জোৰকে লগা হাত বিষ লাগিছে এ ধৰ কি হ'ব ৰে ফুটাবই পাৰা নাই এই ওলাইছে বাহিৰ খাই ভালে চাওক 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 বাহিৰ খাইটো চাওক এই দেখা বাহিৰ বাঢ়াইছে ভরে লম তাৰপিছত দেখি আছো হাই দোস্ত কোনো রকম হৈ গেল ইলা এবার পুরা নিম তো হাত গৰম লাগব পানী গৰম দিব লাগিছিল এইবিলাক চাওক পুৰি পানী গৰম দিম বাবা হা নয়ন ক'ত দিবি বেছিত এইবিলাক কৰি আছো এ চাওক ৰাখটো কেনেকুৱা খাই চাওকচোন কেলা আমি খাব পৰা নাই সি বেচেৰা বহি বহি খাই আছে এইবিলাক চাওকচোন মজা হৈছে এ ভাই মজা নহয় মোক দি এ দেই এনেকুৱা নহয় ৰে মুখত ই চাহ চাহ দি আমি খাওঁ হৈছে